যেতিয়া জিএমচিএইচত কাম শেষ হ'ব তাৰ পাছত যাম আমি আজি এখন থেৰাপি চেণ্টাৰত আৰু ক'ত গৈ আছো আপোনালোকক অলপ দেৰিকে কম আৰু ক'ত আছে 25 জুন মান পাবগৈ চাগে কাৰণ আমাৰ বজাৰ কৰিব লাগিব আৰু বহুতো বস্তু কিনিব লাগিব তাত যাবলৈ হলে কাৰণ আমি যত ৰুম চাইছো আৰু আজি ৰুমো চাই আহিলো আপোনালোকক দেখুৱাই নাই তিতি আহি আছো আমি দেখা মাথাটো যেনে ৰক্ষা কৰি দিছো হেল্ল' এভৰিৱান গুড মৰ্নিং কি খবৰ সকলোৰে নিশ্চয় ভালেই চাগে আৰু আমাৰ অন্য এটা ভুললৈ সকলোকে স্বাগতম জনাইছো আৰু এইফালে আকৌ আজি আমি যাব ওলাইছো গুৱাহাটীলৈ জিএমচিএইচলে আৰু একেদিন তামান আমাৰ এমাহ মানৰ পৰা ধৰি হস্পিটেলৰে কাম হৈ আছে আৰু আপোনালোকে চাগে বৰিং হৈ গৈছে চাগে সদায় হস্পিটেলৰ ভিডিঅ দেখি আৰু আজি ভাবিছো আজিৰ পৰা চাগে আৰু জিএমচিএইচলে যাব নেলাগে লাষ্ট দিন হ'ব বুলি ভাবিছো আজি কি হয় নাজানো আৰু ইমান দিনৰ পৰা যে আমি ৰিপৰ্টবোৰ কৰি আছিলো ফাইনালি আজি সেই দিনটো আহি পৰিলে গোটেই ৰিপৰ্টবোৰ আজি লৈ আহিছো ডক্টৰক দেখাবলৈ ইমানবোৰ ৰিপৰ্ট কৰিলো এতিয়া ডক্টৰটো নেদেখালে নহব এমাহ মানৰ পৰা ধৰি ৰিপৰ্টবোৰ কৰি আছিলো আৰু আজি হৈছে স্যাটাৰডে আৰু আজি আমি ৰিপৰ্টবোৰ দেখাবলৈ গৈ আছো জিএমচিএইচলে আৰু আজিৰ পৰা যাতে আৰু জিএমচিএইচলে যাবলগীয়া কাম নোলায় আৰু তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাতে ইমান দিন অহা যোৱা কৰি এলাহ লাগি গৈছে আৰু ভাবিছো আমি জিএমচিএইচৰ এইখিনিতে কামটো খতম কৰি দেহাৰ বাকিখিনি কাম আগবঢ়াম আৰু আজি তাকে জিএমচিএইচত গৈ ফাৰ্ষ্টতে জিএমচিএইচত যাম গৈ দেখা গোটেইবিলাক ৰিপৰ্ট ডক্টৰজনীক দেখাম আৰু আজি স্যাটাৰডে দিনাখনহে ডক্টৰজনী বহে তো বেলেগ দিনাখন সেইকাৰণে আহিব নোৱাৰো তো সেইকাৰণে আজি শনিবাৰটোলৈকে ৰখি আছিলো তো আজি আহি পৰিলে সেই দিনটোৰ কাৰণে গোটেই ৰিপৰ্টবোৰ লৈ এতিয়া গৈ আছো দেখাবলৈ সোনকালে আহিছো কাৰণ জানে জিএমচিএইচত কিমান দীঘল লাইন হয় সোনকালে যদি অহা নহয় গোটেই দিনটো থাকিব লাগিব আমাৰ 6-7টা বাজি যাবগৈ নহলে ঘৰৰ পোৱালৈকেহি তো সেইকাৰণে আমি বহুত সোনকালে আহিছো এতিয়া 6:19 হৈছে আৰু 4:30টাতে উঠিছো উঠি কৰিলে দেহাক খালো কিবা এটা তো খুৱাই কৈ লৈ এতিয়া আহিছো আৰু আপোনালোককো বুলি জনাই দিও আজি দেহা গোটেইবিলাক ৰিপৰ্ট দেখাম ৰিপৰ্টবোৰ দেখুৱাৰ পাছত ডক্টৰে কি দিয়ে ঔষধ দেহা বেমাৰটোৰ কাৰণে তাৰপাছত আমি যেতিয়া জিএমচিএইচত কাম শেষ হ'ব তাৰপাছত যাম আমি আজি এখন থেৰাপি চেণ্টাৰত আৰু ক'ত গৈ আছো আপোনালোকক অলপ দেৰিকে কম আৰু ক'ত আছে থেৰাপি চেণ্টাৰটো আপোনালোকক জনাই আছো তালৈকে যাম আজি চাবলৈহে যাওঁ দে আজি তাত কৰিম বুলি নাযাওঁ আজি চাবলৈহে যাম কেনেকুৱা ধৰণৰ থেৰাপি চেণ্টাৰটো বা ভাল নে বেয়া কেনেকুৱা ধৰণে কৰে দেহা ভাল হ'বনে নহয় তাত সকলোখিনি সুধি দেহা গোটেইবোৰ ৰিপৰ্টো লৈ আহিছো দেখাই দিম আৰু দেখুৱাৰ পিছত সিহঁতে গ্যাৰান্টি দিব পাৰে নে নোৱাৰে যে দেহা কিমান দিনত ভাল হ'ব বা ভাল হ'বনে নহয় সেইখিনি কিছুমানে কয় ন এবছৰ বা অলপ দীঘলীয়া টাইম লাগিব এনেকুৱা ল'ৰা ছোৱালী তথাপিও ডক্টৰে কিছুমানে কয় আৰু এবছৰ বা 1.5 বছৰ তেনেকুৱা লাগিব বুলি তেনেকুৱা কয় আৰু ভাল হৈ যাব সম্পূৰ্ণ ঠিক নহলেও বহিব বা খোজকাঢ়িব পৰা হৈ যাব তেনেকুৱা বুলি যদি কয় বা তেনেকুৱা যদি ভাল পাওঁ আৰু তেনেহলে আমি তাতে কৰিম তো আপোনালোক অলপ জিএমচিএইচৰ পৰা আহি কৰিলে যেতিয়া আমি তালৈকে যাম ক'ত যাওঁ আপোনালোকক জনাই আছো থেৰাপি চেণ্টাৰখন ক'ত আছে আৰু এফালে দেহা হাই এটা কৈ দিয়া আকৌ কৈ দিয়া হাই দিয়া আজি মই ধুনু লোৱা হৈ বহি আছো ৰাতি টোপনি নাযায় একদম কি কৰি লৈছো বুকুতে খুৱাই লৈছো ৰাতি তাৰপিছতহে একে টোপনি নাযায় লাষ্টত গৈ বহুত টাইমৰ মত টোপনি গৈছে তথাপি শুইছে যে আজি ৰাতি তাৰ কাৰণে এতিয়া সাৰ পাই আছে নহলে এতিয়া কিবা এটা খুৱাই আনিলো নহয় লগতে টোপনি গলে হয় এতিয়া ধুনীয়াকে সাৰ পাই আছে নহয় আজি ভাল লাগিছে নে আৰু এতিয়া একদম বতৰটো একদম বেয়া হৈ আছে বৰষুণ কৰি আছে বৰষুণ নিদিলে হ'ল আৰু এনেকে ঠাণ্ডা পৰি থাকিলে ভাল লাগে অভাৰ গৰম দিলেও বেয়া লাগে বৰষুণ দিলেও বেয়া লাগে তো ছাতি তাতি চব লৈ আহিছো আজি নপৰিলে ভাল পাওঁ আৰু বৰষুণ পৰিলে দিগদাৰো হয় ছাতি লৈ আকৌ পোৱালি লৈ একদম অসুবিধা হয় নগা টোপনি আহিলে নেকি আজি আৰু ৰিপৰ্টবোৰ দেখুৱাৰ পিছত বেলেগ প্ৰব্লেম যাতে একো নোলায় আৰু এইখিনিতে আমি জিএমচিএইচৰ জাৰ্ণিটো খতম কৰিব বিচাৰিছো বেছি দীঘলীয়া কৰিব বিচৰা নাই ভগৱানে জানে আৰু কি ওলায় ৰিপৰ্টবোৰ দেখুৱাৰ পাছত একো নোলালে হ'ল আৰু মেডিচিন দিলে কিবা ওলালেও ভাল হয় যাতে আৰু ইমানবিলাক ৰিপৰ্ট কৰিছো ইমান দিনৰ পৰা ধৰি আৰু বেছি টাইম নাও তাতে অহা যোৱা কৰি থাকিলে বাকী থেৰাপিটো ৰখি যায় তাৰ আৰু নকৰিলেও নহয় কিবা এটা বেমাৰ ওলোৱাৰ পাছত আৰু অশান্তি লাগি থাকে নেদেখালে নকৰিলে তো সেইকাৰণে ভালো নালাগে আৰু একো নোলালে হ'ল আৰু তাকে আজি দেখাই কৈ আহোঁগৈ
আহিছো আজি অলপ দেৰি হ'ল পানী আহা নাই ন আমাৰ ফালে শুকালে আহিছিল এইফালে চব পানী নাই ইফালে ইমান পানী হোৱাই নাই বেলেগ চাইডেহে হৈছে আমাৰ এইফালে ইমান পানী নাই বেলেগত বহুত শুনি আছো দে পানী অহা বুলি বোলে আমাৰ এইফালে ইমান পানী নাই কিন্তু আগতে প্ৰত্যেকবাৰ আমাৰ ইয়াতে সোনকালে পানী আহে ন তাত পাই আহি আমাৰ এইফালে ডুবিটোৰ ওচৰত একদম পানী নাহে আৰু আমাৰ ডুবিটো একদম ওখ কৰি দিলে মাটি তুলি এতিয়া মানে পানীটো অলপ ডুবিটো নহয় বেলেগ চাইডে মাথাউৰি মাৰি দিলে নহয় আগতে পানী আহিলে ডুবিটো আমাৰ পটককে ডুব নাযায় নেকি তাকে কৈছো এতিয়া ওখ কৰি দিলে পুল বহাই দিলে দলং দি দিলে এতিয়া নাই দলং ৰাস্তাই বনালে দলঙে দিলে দে দলং দি দিলে আগতে এখন একদম বাঁহৰ দলং আছিলে বিৰাট ভয় লাগে আহিব মানে আৰু বৰষুণৰ পানীহে চাগে ন বৰষুণ নপৰিলে হ'ল আৰু কিনকিনকে পৰি থাকিলে ভালে লাগে কিন্তু এনেকৈ অভাৰ জোৰ জোৰকৈ দিলে দিগদাৰ হ'ব দেখা বোলো পানী চুই পানী ধান কাটি মানুহে চব শেষ কৰি দিলে পানী আহিব বুলি মানুহ কাটিছে মানুহে এইকেইটা বগলী চোৱা দেখা বগলী এইকেইটা বগলী নে কানা বছৰি সেইকেইটা ধুনীয়াকৈ আছে এয়া পালো আহিম এতিয়া হস্পিটেল অলপ দেৰিকৈ লগ পাই আছো ঐ কি টোপনি জানে খাবাই আছে সেয়া নানে খাবাই আছে আৰু এই আমাৰ ডক্টৰজন অহাই নাই ডক্টৰজনী অহাই নাই ৰখি আছোঁ আজি ইমান মানুহ নাই বাৰু খালী হৈ আছে তিতি আহি আছোঁ আমি দেহা মাথাটো যেনে তেনে ৰক্ষা কৰি দিছোঁ দেখাই যাতে নিতিজে আৰু আমি তিতিলে তিতিম আৰু সেইখিনিতে গাড়ীখন আনিব তাতে থাকিব লাগিব আৰু এইফালে আহিলোঁ আমি ৰিপৰ্টবোৰ দেখাই আজি ভাবিছিলোঁ GMCHত অহা আজিৰ পৰা মানে বন্ধ কৰি দিম বুলি কিন্তু আকৌ আহিব লাগিব উপায় নাই আজি আকৌ ব্লাড টেষ্ট ল'লে এইফালে দেহা আজি তেজেই ওলোৱা নাই তাৰ ইমান তেজ নাই সদায়নো এনেকৈ তেজ দি থাকিলেনো ক'ৰ পৰা ওলাই থাকিব আৰু তেজটো অলপ কমিছে আকৌ এটা আছে এটা তেজৰ পৰীক্ষা কৰিবলৈ সেইটো আছে আৰু কেইদিনমান সেইটো আমি কিবাৰে আহিম সেইবাৰে মঙলবাৰ মানে আহিম আৰু সেইটো কৰিব লাগিব সেইটো কৰাৰ পাছতহে মানে মেইন ৰিপৰ্টটো বেলেগ সেইটোৱে বাকীকেইটা মানে এনেই ইমান দিন কৰিলোঁ সেইকেইটা মানে আহিছে কাম তথাপিও মানে যিটো কৰিব লাগিছিল সেইটোৱে মানে আমাৰ তাত আমি কৰা নাছিলোঁ মই ভাবিছোঁ এইকেইটা নহ'লেও চাগে হ'ব ইমানবিলাক কৰা হ'লে আৰু তো সেইটোৱে বোলে মেইন এতিয়া আকৌ সিদিনাখন টেষ্টটো কৰিব খুজিছিলোঁ সেইদিনাখন নকৰিলে মানে কি হয় এদিনতে মানে গোটেইবিলাক টেষ্ট নকৰে যিহেতু বাচ্চা ন সিহঁতে বেছি টেষ্ট দিব নোৱাৰে তাৰ কাৰণে একেদিনে নকৰাৰ কাৰণে তো আজি আকৌ এটা কৰিব লগা হ'লে টেষ্ট দি আহিছোঁ আকৌ মঙলবাৰে এদিন আহিব লাগিব সেইদিনাখনো ব্লাড ল'ব এইকেইদিন ভালকৈ খুৱাই বৈ অলপ স্বাস্থ্যটো ভাল কৰাই নিব লাগিব দেহা তেজেই নাই তোমাৰ ভাগৰ খাবই নোৱাৰে নিজে খাব নোৱাৰা নিচিনা নহয় ন শাক পাচলি তেনেকৈ খাব কৰিব নোৱাৰে যে যেনেকৈ খাব পাৰিলে ভাল মানে আৰু তেতিয়া অকণমান বেছি হেল্ডি হৈ থকা যায় আৰু তাকে এতিয়া ৰিপৰ্টবোৰ আধা ৰিপৰ্ট দেখালোঁ এতিয়া এইকেইটা কৰিবই লাগিব বুলি যে নকৰিলে নহ'বই বুলি কৈছে এতিয়া মঙলবাৰে আহিম আকৌ আহি বোলে তাৰ এইটো ব্লাড টেষ্টটো আকৌ কৰি যাম সেইদিনাখন একেদিনে ৰিপৰ্ট দিব বুলি কৈছে আকৌ এদিন ডক্টৰক দেখাবলৈ আহিব লাগিব আৰু আমি এতিয়া গৈ আছোঁ থেৰাপি চেণ্টাৰলৈ আপোনালোকক কৈছিলোঁ আমি গুৱাহাটীতে থেৰাপি চেণ্টাৰ এটা দেখাম বুলি আমি জালুকবাৰীত আহি আছোঁ এতিয়া জালুকবাৰী প্ৰগতি নিউৰৰ ৰিহেব চেণ্টাৰলৈ গৈ আছোঁ এতিয়া তালৈকে পাইছোঁহি আৰু গৈ আছোঁ জালুকবাৰীলৈ আপোনালোককো দেখাই থাকিম তাতো কি হয় কি নহয় পইচাটো মিলে নে নিমিলে কাৰণ বেছি হ'লে নোৱাৰোঁ দিয়কচোন কাৰণ আমি মোৰ হাজবেণ্ডে কৰে চাকৰি বাকৰি নকৰে এতিয়া গাড়ী ভাড়া চাড়া মাৰে তেনেকৈতো চলি থাকিব টান হয় ন তাৰ কাৰণে অকণমান কম প্ৰাইজত হ'লে আমাৰ কাৰণে ভাল হয় মানে দীঘলীয়াকৈ কৰিবলৈ কেইদিনমান কৰিলেও নহয় ডাঙৰ কথা মানে পইচাই মানে জীৱনটো শেষ কৰি দিব এতিয়া ভাগৰ লাগিলে এতিয়া কিবা এটা খুৱাই দিলোঁ যে কামটো নোহোৱালৈকে মানে আমি দুয়োটাই মানে একো নাখাওঁৱে আৰু কামটো হোৱাৰ পিছতহে খাব মন যাব আৰু মানে কিবা এটা কাম কৰিবলৈ আহিলে যদি শেষ নহয় মানে খাব ইচ্ছা নাযায় তাৰ কাৰণে এতিয়া জালুকবাৰী গৈ লওঁ গৈ পেলাই
কিবা এটা খাব লাগিব আৰু ভোক লাগিছে কিন্তু বহুত পেটেকে কুকুৰা আছে তথাপিও ভোক খোৱা নাই অলপ আগত ৰখি পেলাই খাব লাগিব আৰু দিব টোপনি চা টুপু গাৰু এটা আনাই ভাল আছিলে শুই যাব পাৰিলেহে এটা গাঁও আছে কি গাৰু এই টান বহুত সেইকেইটা টান কষ্ট পায় কৰি যাব যে কষ্ট পায় আমাৰ দেহাই বিচাৰি বিচাৰি পাইছোঁ আহি মানে ইমান জাম বাপৰে জালুকবাৰীৰ ফালে কৈছোঁ নহয় বহুত বেছি জাম মানে আমি জামটোৰ পৰা একদম আহিবই পৰা নাই আৰু হাজবেণ্ডে এইফালে অলপ আগত গাড়ী নিব পাওঁনে ন চাবলৈ গৈছে মানে ৰাস্তাটো বহুত ঠেক আৰু এইফালে হয়নে নহয় কাৰোবাক সুধিবলৈ গৈছে পালোঁ আহি এতিয়া জেগাখিনি কোনখিনিত আছে সেইটো বিচাৰি পোৱা নাই তাকে অকণমান সুধিবলৈ গৈছে আৰু মূৰটো বহুত বিষ হৈছে থাকিব পৰা নাই মানে মূৰৰ বিষত বেছিকৈ মানে গাড়ীত ঘূৰি ফুৰিলে মোৰ মূৰটো বহুত বেছি বিষায় এতিয়া বহুত গাড়ীত আহি আহি অভ্যাসটো হৈছে কাৰণে নহ'লে আগতে মোৰ বমিয়ে হৈ যায় মানে বেছি ঘূৰি ফুৰিব নোৱাৰোঁ বিশেষকৈ কাৰত ঘূৰি ফুৰিব নোৱাৰোঁ এতিয়া ধৰক মূৰটো বিষ হৈছে কিন্তু বমি হোৱা নাই আৰু কিন্তু আগতে খুব বমি হৈছিলে এতিয়া অভ্যাসটো হৈছেগৈ দেহাৰ লগতে সদায় অহা যোৱা কৰি থাকিব লাগে যে আকৌ মোৰ চুলি তুলি অৱস্থা নাইকিয়া হৈ গৈছে মানে হস্পিটেলত আহিলে এনেকুৱাই অৱস্থা হয় একো কৰিব মন নাযায় ষ্টাইল গোটেই চুলি তুলি কিবা হৈ অৱস্থা নাইকিয়া হৈ গৈছে এই দেখা বহুত টোপনি লাগিছে 4:30 উঠিছোঁ এতিয়া টোপনি লাগি আছে চকুকেইটা পাইছেনে নাই আৰু এয়া বিচাৰি বিচাৰি পালোঁ আহি এতিয়া আছে আৰু এইফালে আমি এতিয়া ঘৰৰ পামেগৈ আৰু ভকত গাঁও পাওঁ হৈছোঁ আৰু তাত আমি জালুকবাৰীত সোমাই গৈ ফিজিঅ'থেৰাপি চেণ্টাৰ চালোঁ আপোনালোকক কোৱা হোৱা নাই এতিয়া কৈছোঁ একদম মোৰ বিষ তামান মোৰ ভাগত এইবিলাক চব চুলি অৱস্থা নাইকিয়া আছে হা এয়া চিটতে শুই আহি আছে হা গাঁৱটোৰ পৰা নামি গ'লা ভালকৈ হোৱা মোৰে খোৱা আকৌ তুমি গোসাঁই মানুহটো এইটো চিটটো খোৱা অঁ খোৱা কিমান আৰু কোলা ল'ম আৰু শুই থাকা অকণমান দেই মোৰ মূৰটো বিষাইছে না শুই থাকা গাড়ীতে শুই থাকিবলৈ দিছোঁ অকণমান গাৰু এটা দি আৰু আপোনালোককো কথাখিনি কৈ দিওঁ আমি ক'ত কৰোঁ ক'ত নকৰোঁ সেইখিনিতো আপোনালোকক হোৱাই নাই আৰু আমি এতিয়া জালুকবাৰীত চাই কৰি আহিলোঁ আহি গৈ আমাৰ মানে পচন্দ মতে হৈছে আৰু আমি যেনেকৈ বিচাৰিছিলোঁ জালুকবাৰীত তেনেকৈ পাইছোঁ প্ৰগতি নিউৰ ৰিহেব চেণ্টাৰত চ' সেইকাৰণে মানে আমি তাতে কৰিম বুলি ভাবিছোঁ তাত কৰিম বুলি আমি কৈ থৈ আহিলোঁ আৰু কেতিয়াৰ পৰা আহোঁ মানে 25 তাৰিখ 25 জুনমান পাবগৈ চাগে কাৰণ আমাৰ বজাৰ কৰিব লাগিব আৰু বহুতো বস্তু কিনিব লাগিব তাত যাবলৈ হ'লে কাৰণ আমি য'ত ৰুম চাইছোঁ আৰু আজি ৰুমো চাই আহিলোঁ আপোনালোকক দেখুৱাই নাই কিন্তু ৰুম চুম চালোঁ মানে ভিডিঅ' কৰিবলৈ ইচ্ছা নগ'লে আৰু বেলেগ এদিন আপোনালোকক ধুনীয়াকৈ দেখাই দিম আমি ক'ত ৰুম ল'লোঁ ক'ত থাকোঁ কি কৰোঁ সকলোখিনি দেখাই দিম আমি ৰুম চালোঁ প্ৰথমতে বহুত বিচাৰিলোঁ ৰুম নাপালোঁ আৰু থেৰাপি চেণ্টাৰটো ওচৰতে পাওঁ নেকি বুলি চাইছিলোঁ তাত গোটেই মানে ফুল হৈ আছে আৰু মানে এতিয়া ৰুম খালী নাই তাৰ ওচৰত তো অলপ দূৰত মানে ৰুম পাইছোঁ আৰু তাতে প্ৰথম চালোঁ 2-3টামান চাই কৰি পেলাই লাষ্টত এটা ৰুম পালোঁ আৰু তাত অকল মানে আইতা এজনী থাকে আৰু তেওঁ ছোৱালী এজনী আছে ল'ৰা নাই আৰু অকল আইতা এজনী থাকে ওপৰত ৰুম আছে আমি তাতে ৰুমটো চালোঁ ৰুমটো আহল বহল মানে খালী মানে ৰুমটোত বাথৰুম চব আছে ধুনীয়া খালী মানে বিচনা নিজে নিব লাগিব ঘৰৰ পৰা আলনা বিচনা সকলোখিনি বস্তু নিব লাগিব আৰু বাকী ৰুমটো খালী ৰুমটোহে আছে আৰু বাচন চাচন ধুবলৈ কিটচেন চব আছে বাৰু সেইবিলাক চব আছে খালী মানে বিচনা আলনা এইবোৰ তুলি কাপোৰ বাৰু লৈ যোৱাই হ'ব খালী বিচনাখন অলপ থাকিলে ভাল আছিলে আৰু এতিয়া নাপালোঁ সেইকাৰণে ঘৰৰ পৰা বিচনা লৈ যাব লাগিব আৰু ৰুমো চালোঁ আপোনালোকক দেখুৱাই নহ'লে আপোনালোকক ধুনীয়াকৈ যেতিয়া আমি ৰুমটোত
আহিম তেতিয়া আমি দেখুৱাই দিম আপোনালোকক ধুনীয়াকৈ আৰু এতিয়া জাগিৰোড ভকতগাঁও দলং পাইছোঁ আহি আৰু আৰু ফাইনেল কৰিলোঁ আমি জালুকবাৰীতে কৰিম প্ৰগতি নিয়ৰৰ ৰিহেব চেণ্টাৰত আৰু তাতে ভাল পালোঁ গৈ তো তাতে কৰিম বুলি হেৰি কৰি থৈ আহিলোঁ আৰু এতিয়া বজাৰ কৰিব লাগিব এইকেইদিনৰ ভিতৰতে আকৌ আজিতো দেহা GMCHত কাম নহ'লেই তেজ দি থৈ আহিলোঁ আকৌ মঙলবাৰে আহিম দেহা আকৌ এটা তেজৰ ৰিপৰ্ট আছে সেইটো কৰিম আকৌ এদিন আহিব লাগিব ডক্টৰক দেখুৱাব লাগিব এই মানে 25 তাৰিখৰ ভিতৰতে মানে তাৰ আগতে আৰু 25 তাৰিখৰ আগতে মানে সকলোখিনি কাম সমাপ্ত কৰি আমি জালুকবাৰীলৈ যামগৈ আৰু মানে জালুকবাৰীৰ পৰা GMCHলৈ বহুত দূৰ হয় ন তাৰ পৰা হাজাৰটো কৰি থাকিব নোৱাৰি গতিকে ঘৰৰ পৰাই মানে GMCHৰ যিমানখিনি কাম আছে গোটেইখিনি শেষ কৰি মেলি 25 তাৰিখৰ আগতে তাৰপিছত আমি ৰুমলৈ আহিম আৰু একেবাৰে বস্তু লৈ ৰুম চুম চাফা কৰিব লাগিব ৰুমটো বহুত বেছি লেতেৰা হৈ আছে কাৰণ মানুহ নাই বহুত দিনৰ পৰা আগতে আছিল বোলে এতিয়া নাই তো খালী হৈ আছে ৰুমটো আমি কৈ থৈছোঁ আৰু কাকো নিদিব বুলি নাম্বাৰ লৈ আহিছোঁ আৰু এতিয়া তাকে আপোনালোককো জনালোঁ আৰু আজি যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ এটা ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু এতিয়া ভিডিঅ'টো ভাবিছোঁ এইখিনিতে সমাপ্ত কৰি দিওঁ বেছি দীঘলীয়া নকৰোঁ কাৰণ একদম আৰু ভিডিঅ' বনাবলৈ মোৰ ধৈৰ্য নাই গোটেই মোৰ বিষ হৈ আহিছে অৱস্থা নাই চুলি এইবিলাক চব খুলিয়ে দিছোঁ আৰু মানে কি হয় চুলি টাইটকৈ বান্ধিলে মূৰটো খুব বিষুৱাইছে আগতে তেনেকৈ বান্ধিব পাৰোঁ এতিয়া মানে নোৱাৰা হৈছোঁ একদম জোৰকৈ বান্ধিলে লগতে মূৰটো বিষ হৈ যায়গৈ তাকে আৰু এতিয়া বাই বাই সকলোকে দেহা বাই বাই কলি যা তোক শুবলৈ ধৰিলে কপালে মই হাত দি কি হ'ল টেনশ্যন হৈছে নেকি তোমাৰ হা গুহা টেনশ্যন হৈছে নেকি তোমাৰ সমাপ্ত কৰোঁ এতিয়া বাই বাই